नमस्कार देवी और सजन वेलकम बैक टू माय यूट्यूब चैनल थानोस डेली लाइफ एंड ब्लॉग में आप सबका स्वागत है। तो आज दिन तो কৰিব লগা একো নাই, তো মানে কি আৰু এনেই আছো ঘৰত। তো ভাবিলো পথাৰৰ ফালে দি এনে এপাক অলপ যাওঁ আৰু কিবা ভিডিঅ' চিডিঅ' বনাব পাৰোঁ নেকি চাওঁ অলপমান। আৰু কিবা খেতি লগাইছিলোঁ, কি খেতি লগাইছোঁ মানে দেখাম বুলি ভাবিছোঁ আৰু আপোনালোকক। তো মানে কি আজি এটা নৰ্মেল ভিডিঅ'। ঐ কোন একদা ও সুর 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 ধর একটা ধর 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 ও সুর লাইছে মোর সুর লাইছে কিটা আলো সুর লাইছে হেই ততি আহিবি ৰ দি আছো ৰ ততি বা গাইছ মোর আলু চালু মানে একদম পুৰা সুৰ গৈছে। ও মই আহি পোৱাই নাছিলো বা আলু চালু খান্দি পুৰা খতম কৰি দিছেচোন বে, গমেই পোৱা নাছিলো। পথাৰৰ পিছফালে দি এইবিলাক হৈ আছে মই গমেই পোৱা নাই। তো এনে এটা ফাল্টু কৰি লগাই কোনো আলু চালু চুৰ হোৱা নাই। মানে কি মেইন কথা হৈছে আজি আলু খান্দি আছোঁ। তো কাম কৰা মানুহ চানুহ নাই কাৰণে পোৱালিকেইটাকে কামত লগাই দিছোঁ আৰু। তো ভাবিলোঁ আৰু আলু খান্দা এটা সৰু ভিডিঅ' এটা বনাওঁ আৰু টাইম পাছ অলপমানকে কৰোঁ। তো কাম কৰা মানুহ নাই, মেইন পাৱাৰ নাই, পোৱালিকেইটাকে লগাই দিছোঁ কামত। স্কুল বন্ধ কিনো কৰিব, কিবা এটা খানা চানা খুৱাই দিম আৰু সিহঁতক আৰু ধুনীয়াকৈ। দে 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 আহি যা লাগি যা কামত। এইটো এটা কামত লগাইছিলোঁ, পুৰা লছ কৰিছে মোৰ। মানে কি কৰিছে গছবিলাকৰ ওপৰতে খান্দি মানে গছত ধৰি পুৰা উঘালি দিছে। উঘালি মানে তলত মাল থৈ মেলি গুচি গৈছে, পুৰা লছৰ ওপৰত লছ কৰি দিছে। তো ইয়াক নালাগে, এনেকুৱা মানুহ আমাৰ নালাগে। এতিয়া আমাৰ ই বোলে পৃথিৱীখন বোলে দাঙি আছে। তো সঁচাকৈ দাঙি আছেতো। হয় হয় খান সোনকালে খান। তো নৰ্মেল ব্লগ এটা বনাইছোঁ, কি হয় চাব আপোনালোকে। আৰু এইখিনি মানে কি আজি খান্দি দিনটো ঠেক কৰিব লাগিব, অলপ চলপমান আছে। আৰু এইখিনি খান্দি শেষ হোৱাৰ পিছত মানে কি আৰু কালি মালখিনি বিক্ৰী কৰি চিক্ৰী কৰি আৰু কি পাওঁ নাপাওঁ আৰু সৰুকৈ খানা এটা খাওঁ। বৰ্তমান দুটাই আছে মানুহ, আৰু এটা গৈছে ঘৰত কিয় পানী চানী খাব গৈছে। আৰু ৰ'দ বহুত দি দিছে, একদম মানে অৱস্থা বেয়া পুৰা। তো এতিয়া ময়ো অলপমান কামত লাগি যাওঁ, বাকীখিনি পিছত দেখাম। আলু খান্দি শেষ হোৱাৰ পিছত আকৌ ধুব চুব আছে, জুখিব বস্তাত ভৰাব লগা আছে, দেখাই আছোঁ আপোনালোকক। তো চাই থাকিব তেতিয়ালৈকে। ব'ল এই গাহৰি পোৱালি দুইটা ব'ল। দুইটা পুৰা গাহৰি পোৱালি কাম কৰি আছে আৰু বাকী মানুহে পাল মাৰি দিছে। সেইয়াতো কামত লগাইছোঁ। এতিয়া চাহ খাব লাগে অলপ, মানে টি টাইম ব্ৰেক এটা দিছোঁ সিহঁতক। সেইটো গাহৰি পোৱালি জুম ইন জুম আউট। এইটো গাহৰি পোৱালি যেনে অলপ চাফা আছে, হাই দিছে। গাহৰিও হাই দিয়ে নেকি? এই ব'ল ঠাণ্ডা হৈ যাব। এই তোৰ খাই মেলি এইটো মই কৰি দিম দে, ব'লা। তো চাহ খাব যাওঁ আৰু এতিয়া। গোটেই গা চা ধূলি হৈ গৈছে একেবাৰে পুৰা। ঘৰত থাকিলে মানে কি বেলেগক গাহৰি কৰিলে আপোনাৰ নিজে গাহৰি নিচিনা হৈ থাকিব পাৰে। अरे कहना क्या चाहते हो? লেতেৰা পেতেৰা একেবাৰে মানে কিবা বনাইছে আমাৰ এটা কাৰিকৰী। তো আমাৰ এটা ঢোকেবাজে পুৰা ঢোকা চকা দি মেলি এতিয়া হেৰি কৰি আছে। এতিয়া পৰা বিন্দাছ গা ধুই আছে। তাক নেদেখাওঁ আৰু এতিয়া গাহৰি খা। আহি পাই গ'লো আলু চালু খান্দি। এতিয়া বেছি দেৰি হোৱা নাই, আহি পালোঁ, গা পা ধুলোঁ। এতিয়া আলুখিনি এতিয়া ধুই মেলি অলপ শুকাব দিছোঁ আৰু। তাৰপিছত বস্তা নাই, আলু বস্তা ভৰাবলৈ। তো আলু বস্তা আনিব দিছোঁ। আমাৰ এইজন মহাশয় সি যাব এতিয়া আলু বস্তা কিনিবলৈ। দাদা সোনকালে আহিবি, গম পাইছ? তো গাইছ ইয়াক পঠাই দিলোঁ, ই আলু বস্তা আনিব গ'ল। এতিয়া মোৰো অলপমান কাম আছে, মানে কি ডাঙৰ সৰু আলুবিলাক অলপ বাচিব লাগে। বাচি মানে কি আৰু লেবাৰ দুটা আহিব বাকী আছে। লেবাৰ দুটা আহিলে সোনকালে কামটো কৰিব লাগে। আৰু মই কি ভাবিছোঁ সিহঁতৰ বাৰ এতিয়া নাচাওঁ, তো সোনকালে মানে কি ময়ে অলপ কামটো মানে কি আগুৱাই থৈ দিওঁ আৰু বাকীখিনি কালি কি হয় দেখা যাব। তাৰপিছত কালি এটা খানা এটা দি দিম বুলি ভাবিছোঁ সিহঁতক। তো খানা এটা দি দিম এনে।
পইচা পাতিটো দিব নোৱাৰোঁ, পইচা দিয়া মানে মানুহবিলাকৰ মানে কি হেৰিবিলাক মানে কি স্বভাৱটো মানে কি নষ্ট হয় আৰু মই কাৰো স্বভাৱ নষ্ট কৰিব নিবিচাৰোঁ। अच्छा हमको सिखा रिया है গতিকে মানে কি আৰু মই মোৰ কামটো আৰম্ভ কৰি দিওঁ, খানা এটা খুৱাই দিম বাছ। গাইছ মোৰ পল্টনবিলাক আহি গ'ল, ডাঙৰ সৰু আলুবিলাক বাচি আছে, মানে কি কিছুমান আলু বাচি আছে ন, ভালকৈ বাচিবি গোটেইবিলাকে, নহ'লে কালি নহ'লে হাৰ্ডি চুবামকৈ থাকি যাবি গোটেইবিলাকে। আৰু মই অলপমান ৰেষ্ট লৈছোঁ, মানে কঁকাল চকাল বিষ উঠি গৈছে পূৰা। আৰু উঠটো যে এইটো কি যে উঠিছে, প্ৰত্যেকবাৰে কিবাখিনি উঠিলে খালি মোৰ উঠতে উঠে, খালি মুখখনতে উঠে খালি। তো আজিও এই উঠিছে, এইখিনি আকৌ ফাটি গৈছে মুখখন একেবাৰে। আৰু বস্তা আনিব যোৱাটো আহি পোৱা নাই, তো বস্তা আহিলে মানে কি লাহেকৈ জুখি মাখি মানে ভৰাম আৰু বস্তাত, আৰু ৰাতিপুৱাই কালি যাম, পূৰা বিক্ৰী কৰিম। আৰু কালি দাঁত চাত ধাৰ দি আহিবি, গম পাইছ? তই আজি ৰাতিপুৱাই ধাৰ দিবি পূৰা, ৰাতি ধাৰ দিবি পূৰা, যাতে একেবাৰে পূৰা লগোৱাৰ লগে লগে মাল শেষ হৈ যায়, গম পাইছ? এইবিলাক পূৰা সৰুকৈ চব্জি দোকান এটা মেলি দিব পাৰোঁ আৰু মানে মই বজাৰত। আলু 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 হয়। আলু আমাৰ কয়লা দুটা মাতিম, আহিব এতিয়া। আহিছে পালোন দুটা, এই দুটা বিৰাট বদমাছ একেবাৰে, সিহঁতক চব বস্তু খালি হাতত লাগে খাবলৈ, হাতত নিদিলে মাটিত বস্তু নাখায়, লেভেলে বেছি সিহঁতৰ। আজি ভিডিঅ'টো এইটোৱে আছিলে, আৰু নেক্সট ডে দেখাব কালি কি হ'ল। The next morning No, 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 no. তো মাল চাল বিক্ৰী কৰি হৈ গ'ল, এতিয়া মানে কি আহি আছোঁ। ৰাতিপুৱা যোৱা টাইমত দেখাই পাইছে, চাইকেল পূৰা মানে বাগৰি গৈছে, পূৰা একদম মানে অৱস্থা বেয়া। ৰাতিপুৱা বজাৰবিলাক কৰি হৈ গ'ল, বেছি বজাৰ কৰা নাই, মানে মোনাটো সৰু মোনা, সেইটো কাৰণে কম বস্তু ল'ব লগা হ'ল। মানে মেইন কথা হৈছে ঘৰত গৈ বাকী কাৰ্যসূচী এতিয়া আৰম্ভ কৰিব লাগে, কি কৰোঁ নকৰোঁ চাই থাকিব তেতিয়ালৈকে। তো ফাইনেলি গাইজ মানে কি বজাৰৰ পৰা আহি অলপ কাম বন আছিল কাৰণে মানে কি ভিডিঅ'টো উঠোৱা নাছিলোঁ, তো কামখিনি ক্লিয়াৰ কৰি ল'লোঁ। আৰু মানে কি বনোৱা মেলাটো নেদেখালোঁ, মানে কি সেইবিলাক দেখাই থাকিব গ'লে ভিডিঅ'টো দেৰি হৈ যাব, আৰু এইটো আৰ্ট মই কৰিছিলোঁ, এইটো পিছত দেখাব থাক। তো মেইন কথা হৈছে মানুহ মানে কি বাহিৰত বহি আছে, তো সিহঁতক এতিয়া খানাটো দিব লাগে আৰু খাই ল'ব লাগে, টাইম বহুত হৈ গৈছে। তো এইকেইটা বহি আছে, তই কালি আলু খুন্দা খানা খাইছ? আৰু ই কালি একো কাম নকৰিলে, ফকতীয়া খাব আহিছে কিন্তু। তো সিহঁতক এতিয়া ভাত পানী দি দিওঁ, ভাত লৈ আহিছোঁ। এজনক ক'লো মানে কি সোনকালে গা ধুব লাগে, কিন্তু গা ধোৱা নাছিলে, এতিয়াহে গা ধুব গৈছে। আৰু মুখখনত এইটো উঠি মানে মুখখনত মানে মোৰ হলদিয়া একদম চেঞ্জ হৈ গৈছে পূৰা। তো মই ভাতটো দি দিওঁ, পূৰা লাজ কৰিবি হা, পূৰা লাজ কৰিবি আৰু কমকৈ খাবি। क्या क्या कहना क्या चाह रहे हैं भाई आप ৰাইজ খানাটো কেনেকা হৈছে? বৰ ভাল লাগছে। মাংসটা কেনেকা হৈছে? একদম বাকৱাছ লাগছে। তই অৰিজিনেল কথাটো কৈছ কিন্তু। ভাল লাগিছে খাই। সঁচা কথা কৈছা একদম। এইটো কাম কৰা নাই যে মেইন কথা, কাম নকৰা কাৰণে তাত হেৰিত লাগি গৈছে, হাৰ্ডি কেইডাল পাইছে। এই হাৰ্ডি কেইডাল পাইছে, এইটো হাৰ্ডি পাইছা ন? পাওঁ নাই। তো ইহঁতি খাই হ'লে আৰু মই লাহেকৈ খাম। খাই ল সোনকালে খাই ল।
ফাইনেলি গাইজ সিহঁতক খানা চানা খুৱাই দিলোঁ, মানে পোৱালিবিলাকক খানা চানা খুৱাই দিলোঁ আৰু ময়ো খানা চানা খাই ল'লোঁ। আৰু এতিয়া ভিডিঅ'টো এণ্ডিং কৰিব লাগে। আৰু পোৱালিকেইটা কামত লগোৱা মেইন কাৰণটো কি আছিলে, এতিয়া কালি যদি মই যদি ডাঙৰ মানুহ যদি কামত যদি লগোৱাহেঁতেন, কালি মই 300-350 টকা হাজিৰা দিব লগাহেঁতেন। কিন্তু মোৰ মানে কি দিবলৈ মন নাই। তো সেইটো কাৰণে কি কৰিলোঁ, পোৱালিকেইটাকে মোক কেলৈ পোৱালি এনেও মাংসৰ লোভ দেখুৱাই মানে সিহঁতৰ কামটো কৰিলোঁ। তো আইডিয়াটো কেনেকুৱা পালে কওক? बड़ा हरामी हो बेटा। একদম বকৱাছ আইডিয়া আপোনালোকে ক'ব বিচাৰিছে এতিয়া কি ঠিক। তো যি কি নহওক, এইটোৱে আছিলে এটা শ্বৰ্ট ভিডিঅ' দিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে বহুতে মানে কি কয় চেনেলটো ছাবস্ক্ৰাইব কৰে, কিন্তু ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰি দিয়ে। গতিকে মোৰ ভাল নালাগে। তো কৰিব ভাই, আপোনালোকে কৰিলেহে মোৰ অলপ ভাল লাগিব ন, তেতিয়া মানে কি আৰু মন যাব, ভালকৈ আৰু বনাব মন যাব। তো প্লিজ কৰিব কামটো আপোনালোকে। তো আজিলৈকে বাই।